Hello friends, this is Nintu Pathak. Welcome to my YouTube channel. So friends, মই দুদিন ধৰি ভিডিও বনাব পৰা নাই। Actually ভিডিও বনাব পৰা নাই, ভিডিও এদিন বনাইছিলোঁ দুদিনৰ ভিতৰত এটা দিনত মই ভিডিও বনাইছিলোঁ। কিন্তু হল কি যেটো ভিডিও মই বনাইছিলোঁ হেতু বনাইছিলোঁ মোৰ গ্ৰাফিক্স কাৰ্ড মোৰ নতুন গ্ৰাফিক্স কাৰ্ড মোৰ ৰিপ্লেসমেন্টত আহি গল না আহি গৈছিলে কিয় কি হৈছে গুটি কথাখিনি কৈ আছো মই আহি গৈছিলে তাৰপিছত পৰহি দিনা কথা পৰহি মই কাৰ্ড লগালো তাৰপিছত কাৰ্ড তেনেকৈ মেচিন চলি গল মই এটা লাষ্ট এডিট কৰিব লগা আছিল ভিডিও এটা আছিল সেইটো এডিটটো কৰিলো তাৰপিছত সেই কাৰ্ডৰ ওপৰত মই মোৰ যেটো ৰিভিউ সো হেতু ৰিভিউ কৰিলো আৰু কৰি প্লে মই আপলোড কৰিম বুলি ৰেডি কৰি থলো তো ৰাতি কামসাম কৰি পিছদিনাখন ৰাতিপুৱা মই ৰেন্ডাৰিং মাৰিব লাগে ফাইনেল ৰেন্ডাৰিং সো ৰাতিপুৱা যে মেচিন অন কৰো সো কাৰ্ড টোটালি ড্যামেজ আগৰ দৰে সেম সিম্পটম আউটপুট নাই তো মই শক মানে যে নতুন কাৰ্ড 24 ঘণ্টাই হোৱা নাই কাৰ্ড আকৌ বেয়া হৈ গল মোৰ লগতে এনেকুৱা ঘটিছে না বেলেগলৈ ঘটিছে মই নাজানো আৰু মোৰ বহুত মানে বেয়া লাগিছে কাৰণ মই 15 দিন মান ৰখিছো তাৰ পিছত মই যিবা কাৰ্ডখন পালো পাই এই অৱস্থা আৰু 15 দিনতটো মই বিনা গ্ৰাফিক্স কাৰ্ডৰ মই এডিট কৰি আছিলো তো ভাবিছিলো মই আৰু ভালকৈ কাম কৰিব পাৰিম কাম বহুত স্মুথ হ'ব তো কাৰ্ডখন বেয়া ওলাল সো লগে লগে মই দোকানত আকৌ খবৰ দিলো তেওঁলোকে কাৰ্ডখন দি পঠাব দিলে মই কাৰ্ডখন দি আহিলো জুৱাকালি দি আহিলো তো জুৱাকালি হেতু কাৰণে ভিডিওটো মই আপলোড নকৰো কি ভিডিও আপলোড কৰিম যে কাৰ্ড যেতিয়া ভিডিও শুট কৰিছিল সেই সময়ত কাৰ্ডখন ঠিক আছিল তো মই একদম কি কম আৰু সব 5 ষ্টাৰ ৰিভিউ কিন্তু যেতিয়া যদি ভিডিওটো আপলোড কৰি দিলেতেন কিন্তু ৰিয়েলত মানে মোৰ তেতিয়া সময়ত কাৰ্ড নাথাকিলেতেন তো যি কি নহওক আপলোড কৰা নহল ৰেন্ডাৰিং নহল যে আপলোড কেনে কৰিম তো ভিডিওটো আলটিমেটলি তেনেকৈ পৰি আছে আৰু কি কম এটা আপলোড কৰো নকৰো কিন্তু হেতু কাৰণে দুটা দিন মই ভিডিও বনোৱাই নহল মনৰ বেজাৰতে তো যি কি নহওক আজি বাৰু ভিডিও আৰম্ভ কৰিছো এই মনৰ বেজাৰতে কি হল মোৰ বন্ধু এজনে দেৱালী এটা গিফট দিছিল তো গিফটটো দুদিন তিনদিন মই ইউজ কৰি আছো বাৰু দেৱালী হোৱা দিন হৈ গল গিফটটো মই দেখুৱাকে তাৰ গিফটটো মানে মোৰ এই দুদিন মন বেয়া লাগোতে তাৰ গিফটটো বহুত কাম মোক দিছিল মই ভাবো কি আপোনালোকৰ কিটা মন বেয়া লাগিলে এনেকুৱা ধৰণৰ প্ৰডাক্ট বা যেটো গিফট মোক দিছে এনেকুৱা ধৰণৰ গিফট প্ৰডাক্টৰ আপোনালোকে মানে মন ভাল কৰি পাৰিব গিফটটো হৈছে মই সাসপেন্স নাৰাখো বাৰু গিফটটো হৈছে এটো সাৰেগামা কাৰ্বন মিনি সো এটো জানে বহুত পপুলাৰ আৰু দিনো হৈছে ওলোৱা একচুয়ালি গিফট হিচাপে পাই মোৰ বহুত ভাল লাগিছে মই এনে শুনি আছিলো কিন্তু মই ইমান ভাবা নাই যে ৰেডিওটো আৰু মোৰ ঘৰটো বহুত ব্লুটুথ স্পিকাৰ আৰু প্ৰত্যেকৰ ঘৰতে থাকে ব্লুটুথ স্পিকাৰ ৰেডিও ফোনত থাকে ব্লুটুথ স্পিকাৰবোৰত ৰেডিও আজিকালি থাকেই তো মই মানে এটো ইমপ্ৰেছ নাছিলো কিন্তু গিফট পাৰপাছত যেতিয়া বস্তু আমি ইউজ কৰি চালো মই দেখুৱাই আছো কেনেকুৱা বস্তুটো সো ইয়াৰ ভিতৰত এটা USB মাইক্ৰো USB কেবল যেটো মোবাইলত যেটো মই সাধাৰণতে ইউজ কৰো বাকি ইয়াতে ভিতৰত থাকে পেপাৰছ মেনুৱেল পেপাৰ আৰু কেচিং এইটোৱে সিম্পল বক্স তো এইটো হৈছে ৰেডিওটো বহুত ধুনীয়া কালাৰ ভাল লাগিছে কি ইমান ধুনীয়া কালাৰতে দিয়া কাৰণ একচুয়ালি বেলেগ বেলেগ মই নেটত চাইছো ইয়াতে ইয়াৰ ব্ল্যাক ব্লু ৰেড তাৰপিছত গ্ৰীন কালাৰ থাকে নেকি যেনক মানে ভেৰাইটি কালাৰ থাকে অৰেঞ্জটো বহুত ভাল লাগিছে মোৰ বহুত কিউট আৰু বহুত হ্যান্ডি আৰু বহুত সৰু হয় সো পকেটত লৈ যাব পাৰি বেগত মানে বেকপেকত ধুনীয়াকৈ এডজাস্ট হৈ যায় ইয়াতে ওপৰত আপোনাৰ নৰমালি যেনেকুৱা থাকে পাৱাৰ বাটন ভলিউম আপ ডাউন তাৰপিছত আপুনি যদি গান প্লে কৰিলে আপোনাৰ লেফট ৰাইট বা FM ৰেডিও বনালে সেন্টাৰ আপ ডাউন কৰিবৰ কাৰণে আৰু এইটো হৈছে আপোনাৰ যদি কিবা গান প্লে কৰে তেনেহলে এইটো প্লে বাটন প্লে পজ ষ্টপ বাটন বেক সাইডে এন্টেনা আছে FM ৰেডিওৰ কাৰণে আৰু কাৰ্বন মিনি লিখা হেৰি আছে লোগো সাৰেগামা লোগো আছে আৰু ইয়াতে যেটো পাৱাৰ চাৰ্জিং পইণ্ট তাৰ পিছত এইটো হৈছে ইন্ডিকেটৰ ইয়াতে হৈছে অক্সিলাৰি ইন USB পেন ড্ৰাইভ আমি লগাব পাৰিম আৰু এইটো ৰিসেট বাটন আছে যদি এইটো কিবা কাৰণে যদি হ্যাং হয় বা কিবা ধৰণৰ প্ৰবলেম যে অন অফ যদি নহয় তেতিয়া আমি এইটো ৰিসেট বাটনটো দবাই পেলাই আমি আকৌ এক ফ্যাক্টৰী ৰিসেটলৈকে আমি আনিব পাৰো আৰু এইটো সাইডে আছে তিনটা বাটন ফাৰ্ষ্টটো হৈছে সাৰেগামা এইটো টিপা লগে লগে ইয়াৰ ভিতৰত প্ৰিলোডেড এইটো ভাৰ্সনত এইটো হিন্দী ভাৰ্সন আজিকালি আসামিজ ভাৰ্সন ওলোৱা বুলিও শুনিছো তো ইয়াতে 351 টা সং প্ৰিলোডেড আছে তো আপুনি এটো প্ৰেছ কৰাৰ লগে 351 টা সং আপুনি যেতিয়া তেতিয়া শুনিব পাৰে এটো কোনো ৰেডিও FM ৰ লগত কোনো কানেকচন নাই তাৰ পিছতো হৈছে এইটো মাজৰটো হৈছে ৰেডিওৰ কাৰণে FM ৰেডিও এটো প্ৰেছ কৰাৰ লগে FM ৰেডিও ষ্টাৰ্ট হৈ যাব
আৰু তলতো হৈছে ব্লুটুথ যিটো আমি মোবাইলৰ পৰা কানেক্ট কৰি ব্লুটুথৰে গান শুনিব পাৰোঁ এইটো চবেই জানেই বাৰু ত' আৰু চবতছে কি ইণ্টাৰেষ্টিং কথা হৈছে ইয়াৰ চাউণ্ড বহুত ভাল চাউণ্ড হয় মই চাউণ্ড জাষ্ট মানে শুনাই দিওঁ আপোনালোকক কিন্তু মই যিহেতু মই চাউণ্ডৰে কাম কৰোঁ তো মই ৰিকমেণ্ড কৰোঁ বেষ্ট চাউণ্ড মোৰ তাত নাই বুলি ঘৰত 4-5টামান ব্লুটুথ স্পীকাৰ আছে চাইজটো চাই পেলাই কোনো মানে কথা নাই ইট মিনছ এ চাউণ্ড কোৱালিটি বহুত ভাল হয় মই জাষ্ট প্লে কৰি দেখুৱাই আছোঁ এইটো FM ৰেডিঅ' হয় এতিয়া যদি মই ওপৰত যদি এইটো FM ৰেডিঅ' বাজি আছে এইটো যদি মই চাৰেগামাটো অন কৰি দিওঁ তো ইয়াৰ প্ৰি-লোডেড যিখিনি গান আছে এই গানখিনি প্লে হৈছে ইয়াতে সেইটো কপিৰাইটত পৰি যাব মই এইটো নুশুনাওঁ এইটো তো অভাৰঅল পেকেজ বহুত ভাল আৰু এই ডিভাইচটোৱে মোক থেংকছ মোৰ যিজন বন্ধু পঠাইছে ডিভাইচটো বৰ ধুনীয়া দুদিন যি মোৰ মন বেয়া লাগি আছিল তো ৰেডিঅ'টো বহুত হেল্প কৰিলে যদি আপোনালোকে যদি কিবা কিনিম বুলি ভাবি আছে কিবা ব্লুটুথ স্পীকাৰ বা এনেকুৱা ৰেডিঅ' একেলগে থকা যদি ডিভাইচ বিচাৰি আছে মই এইটো বেষ্ট আপুনি যদি কিনিব পাৰে এইটোৰ দাম মই অনলাইন চাইছিলোঁ 2000 টকাত 2019 এনেকুৱা টকাত পাই যায় তেতিয়া আপুনি কিনিব পাৰে আৰু লগতে কওঁ যে আপুনি অনলাইনত কিনাতকৈ আপুনি ইয়াত লোকেল শ্বপৰ পৰা কিনি লাভ কি হয় যে ইয়াত আপুনি ৱাৰেণ্টি পাব গুৱাহাটীত ইয়াৰ লোকেল ছাৰ্ভিচ চেণ্টাৰ আছে আপোনাৰ ৰাজগড়ত আছে তো আজিকালি বস্তু কিনাৰ আগতে চাব লাগে যে ছাৰ্ভিচ চেণ্টাৰ আপোনাৰ নিজৰ জেগাত ছাৰ্ভিচ চেণ্টাৰ আছে সেইটো চাব লাগে তো যি কি নহওক আজি সেইটো কাৰণে মই জাষ্ট ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰিলোঁ যে মোৰ 2টা দিন ভিডিঅ' কিয় বনোৱা নাই ভাবিছোঁ মই সদায় ভিডিঅ' বনাম বুলি ভাবি আছোঁ কিন্তু সদায় নহ'লেও এদিন বাদে এদিনকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ যদি আপোনালোকৰ ছাপোৰ্ট পাওঁ ডেফিনেটলি বনাব পাৰিম তো ঠিক আছে আজি ভিডিঅ'টো মই ইমানতে ৱাইণ্ড আপ কৰোঁ আৰু একচুৱেলি ব্লগিং মই কৰিব যাম অলপ বাহিৰত ফুৰিব যাম মোৰ ষ্টুডিঅ'ৰ কাম বহুত প্ৰেছাৰত আছোঁ সেইটো কাৰণে মই অলপ বাহিৰত যাব পৰা নাই মই প্লেনিং কৰি আছোঁ মই বাহিৰত যাম আৰু অলপমান মানে ভাল ব্লগ কৰিম এতিয়াতো ঘৰতে আৰু জাষ্ট বহি কথা পাতি থকাৰ কাৰণে হৈছে তো সেইবিলাকো মই কভাৰ আপ কৰিম মই জাষ্ট প্লেনিং কৰি আছোঁ এতিয়ালৈ ৰেডি হোৱা নাই তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব তো আজি ব্লগটো মই ইমানতে সামৰোঁ টিল দেন টেক কেয়াৰ টাটা বাই বাই